আজি বৰফ খাই স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ৰ মাজলৈ। ৰাতিপুৱা দেউতাহঁতলৈ ভাত লৈ আহিলোঁ। বেটেৰী ৰিক্সাতে উঠি আহিছোঁ। বেটেৰী ৰিক্সাখন ইমানেই টেকেজিছে। পিছে বেটেৰী ৰিক্সাই মোৰ দিনে টাইচাৰ নমাই দিলে। বেটেৰী ৰিক্সাৱালাটো 50 টকাটো দিলোঁ বোলে, খুচুৰা নাই আকৌ। হোটেলৰ পৰা 50 টকাটো খুচুৰা কৰি মোক 30 টকা ঘূৰাই দিলে। তাৰপৰা এইকণ মদিনা টাইপৰ খোজকাঢ়ি আহিছোঁ। পিছে আজি বতৰটো ভাল, সকলোৱে বজাৰ চাগে ভালেই হ'ব, মই আশা কৰোঁ ভালেই হওক। কালি বাৰু মা দুৰ্গাৰ কৃপাত কালি বতৰটো ভাল হ'ল, আমাৰ বজাৰখনো ভালেই হ'ল বাৰু। আশা কৰোঁ বজাৰখন চব আমাৰো ভাল হওক, সকলোৰে ভালেই হওক। পিছে আহিলোঁ, পালোঁহি দোকানখনত, অকণমান ৰেষ্ট লৈ লৈছোঁ। মায়ে তামোল কাটি আছে, এফালে দাদাই কাপোৰবোৰ চিজিল কৰি আছে। বাৰু বজাৰলৈ আহিলে আমাৰ দোকানত নোসোমাকৈ নাযাব আকৌ দেই, কাপোৰ কিনিহে যাব পূজা বুলি। এইফালে মই কাপোৰৰ দোকানত বহি পেলাই কাষ্টমাৰ সেনেকৈ চাই আছোঁ। এইফালে পাৰ্কিং কৰি আছে মানুহসকলে বাইকবোৰ ধুনীয়াকৈ চিজন মতে। এই বজাৰখনৰ চাওকচোন, ইমূৰৰ পৰা ইমূৰলৈ সকলোৱে নিজৰ পেটৰ কাৰণে কিমান কষ্ট কৰে। দিনক ৰাতি কৰিছে, ৰাতি দিন কৰিছে। এইফালে বতৰটোতো বেয়া হ'লে ক'বই নালাগে, সকলোৱে মানুহৰ বজাৰটো বেয়াই হয়। এয়া দুপৰীয়া টাইমত কাষ্টমাৰ আহিছে আমাৰ দোকানলৈ। দেউতাক পেটিকোট ব্লাউজ দেখুৱাই আছে। এয়া আকৌ মই তামোল পাণত বহিলোঁ আকৌ আহি পেলাই। তামোল পাণৰ দোকানত কাষ্টমাৰ আছে, কাষ্টমাৰক তামোল পাণ দি আছে। এনেই বাৰু বজাৰত থাকি ভালেই লাগে, দিনটোনো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। তাৰপৰা মই বৰফ এটা খালোঁ। দিনটো একোৱেই খোৱা নাই বৰফটো বাদে। বাৰু আজিলৈ আহিছোঁ দিয়ক, বাই।